ঐ বাপ ৰে বাপ, ইমান ডাঙৰ ডাঙৰ মাছৰ পিচ। ৰাইজসকল স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আজি ইমান ডাঙৰ ডাঙৰ মাছৰ পিচ লৈ আহিছে, তাকো আজি অলপ বেলেগ ছিষ্টেমত বনাব দেই ৰাইজসকল। এয়া দেখা পাইছে নহয়, হালধি দিছে, আদা নহৰু পিচাও দি দিছে। তাৰমানে অলপ বেলেগ টাইপতেই বনাব। আৰু এইটো হৈছে পংকজ মাছ। পংকজ মাছৰ সোৱাদটো ফ্ৰাই কৰিলে যিমান ভাল লাগে, তাতোতকৈ বেছি আজি যিটো পদ্ধতিত বনাবলৈ গৈ আছে, ৰাইজসকল ভিডিঅ'টো একেবাৰে শেষলৈকে চাব দেই। তেতিয়া সকলো গম পাই যাব আৰু খাই ইমান মজা লাগে। ৱাও, এইডাল পিচ দেখিছে? মিনিমাম 2-2.5 কেজি ওজনৰ এইটো পংকজ মাছ। তাৰমানে আজি পংকজ মাছৰ বইল বনাবলৈ গৈ আছে। আগতেও বইল বহুবাৰ খাইছোঁ, খুব ভাল লাগে। আজিও বইলেই খাম। পংকজ মাছ আমি কিনি আনিলে প্ৰায়ভাগ বইলেই খাওঁ, মানে ফ্ৰাই কৰি নাখাওঁৱেই। কেৰাহীটো দিয়ে দিলে, শুকান কেৰাহীত সকলো মিহলি কৰি এতিয়া ধুনীয়াকৈ এপিচ এপিচ কৰি দি দিব। ৰাইজসকল, আমাৰ ভিডিঅ'বোৰ যিসকলে নতুনকৈ চাই আছে, এতিয়াও এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ আপোনালোকে এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লৈ ল'ব। আৰু যিসকলে ফেচবুকত চাই আছে, প্লিজ ফেচবুকৰ পেজটো ফ'ল' কৰি ল'বলৈ নাপাহৰিব দেই বন্ধু বান্ধৱীসকল। এয়া দেখা পাইছে নহয়, একেবাৰে শেষত যিকণ জোলকণ আছিলে যে, মানে মছলা চছলা লাগি ঢালি দিছে। ৱাও, আজি খানা গৰম দেই। লগতে দি দিছে ডাইৰেক্ট কেঁচা জলকীয়া। তাৰপিছত এতিয়া ঢাকন মাৰি দিব। বাছ। পংকজ মাছৰ বইল যিসকলে খাই পাইছেতো তেওঁলোকে টেষ্টটোৰ কথা গম পায় কেনেকুৱা লাগে। আৰু যিসকলে এতিয়াও খাই পোৱা নাই, ৰাইজসকল আমি যেনেকৈ দেখাই দিছোঁ বনোৱা যিটো তৰিকা, আপোনালোকে এনেকৈ বনাই খাব, তাৰ পিছতহে গম পাব আচল যিটো মজা। বোলে পংকজ মাছ এনেকৈহে খায়। ফ্ৰাই কৰিলে ধুনীয়াৰ ফুটিব, তেল ওলাব, খাই একেবাৰে বাজে লাগে। কিন্তু এই যিটো পদ্ধতি আপোনালোকক দেখাই আছোঁ নহয়, ক'লোঁ কিন্তু ইমান মজা লাগে খাই। ফ্ৰাইটো অলৰেডি হৈছে, এতিয়া লাহেকৈ পানী দি দিব। মাছখিনি ডুবি যোৱাকৈ দিব লাগিব পানী। বাছ হৈছে আৰু, নিদিবা আৰু। সেই পিচটো ডুবি যোৱাকৈ দি দিয়া। তাৰমানে ৰাইজসকল, এই পানীখিনি যে দিলে, এতিয়া ভালেমান সময় উতলাব লাগিব। এই খানাটো বনাওঁতে অলপমান বেছি সময় লাগে। এতিয়া খুব বহুত সময়লৈকে, এতিয়া মিনিমাম 20-25 মিনিটমান উতলাই থাকিব লাগিব। চাওঁ, ঢাকনখন দাঙি দিয়াচোন। উতলি আছে ভৰাই। গোন্ধ ওলালে কি মজা গোন্ধ ওলাইছে। আৰু 10 মিনিট। অলৰেডি হৈ গ'ল ৰাইজসকল। এয়া দেখিবলৈ পাইছে, প্ৰথমে কিমান পানী আছিলে, এতিয়া চাওক একেবাৰে পানী নাই, শুকাই একেবাৰে তলিত। ৰাইজসকল, ভিডিঅ' চাই কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব দেই। ধন্যবাদ।